প্ৰায় আৰু ইয়াতে আছে 3 পিচ, ইফালে আছে আৰু লাই শাক, ইফালে বিলাহী আছে, ইফালে মাছ ফ্ৰাই কৰিছোঁ ধুনীয়া ৰাউণ্ড পিচ। অ' মাই গড কি মজা লাগিব। ইফালে আৰু আছে ধুনীয়াকৈ তেলত ফ্ৰাই কৰি লৈছোঁ। হেল্ল' গাইছ, ৱেলকাম টু সুখানন্দ ব্লগ। মোৰ এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম থাকিল। আজি সন্ধিয়া সাঁজটো বনাই আছোঁ মই লাই শাক, বিলাহী আৰু কচ মাছ। চাওক লাই শাকখিনি, বিলাহী, ইফালে মাছ ফ্ৰাই কৰি আছে, কচ মাছ ৰাউণ্ড পিচ ধুনীয়াকৈ বনাই আনিছোঁ দোকানৰ পৰা। ইফালে আৰু আছে, ইয়াতে ধুনীয়াকৈ থৈ দিয়া হৈছে, ৰং চং নহয় ফ্ৰাই কৰি আছে। মই এতিয়া এই লাইখিনি আৰু বিলাহীখিনি ধুনীয়াকৈ কাটি দিওঁ, আপোনালোকে চাই থাকক। আজি টেষ্টি খানাটো বনি আছে। এয়া লাই শাকখিনি মই কাটোঁ এতিয়া, ধুনীয়াকৈ কাটি লওঁ। কেৰাহীত আছে, বিলাহীও আছে, ইয়াতে ধুনীয়াকৈ কাটি লওঁ। এনেকুৱা কাটি লওঁ মিহি মিহিকৈ যাতে সিজে ধুনীয়াকৈ আৰু তাৰ লগতে বিলাহী দি দিম। কেনেকুৱা লাগে খাই চাম আজি বিলাহী, লাই শাক আৰু কচ মাছ। এয়া চাওক লাই শাকখিনি কাটি কমপ্লিট হৈ গ'ল। এইবাৰ বিলাহীকেইটা কাটি দিওঁ। এইবাৰ বিলাহীকেইটা কাটো ধুনীয়াকৈ, মিহি মিহি কাটিম ন, মিহি মিহি কাটি দিওঁ। এয়া চাওক বিলাহী কাটা হৈ গ'ল। এতিয়া পিঁয়াজখিনিও কাটি দিওঁ। পিঁয়াজখিনি ইয়াতে কাটি দিওঁ চাইডত। এয়া চাওক বিলাহীখিনি কাটি ল'লোঁ, মানে লাইখিনিও কাটা হৈ গ'ল। লাইখিনি ভৰাই থৈ দিছোঁ, বিলাহীখিনি কাটা হৈ গ'ল। এতিয়া পিঁয়াজ দুটা কাটি দিওঁ ধুনীয়াকৈ। ধুনীয়াকৈ পিঁয়াজখিনি কাটি দিওঁ। ইফালে মাছখিনি ফ্ৰাই হৈ আছে, পিঁয়াজ কাটা হৈ গ'ল। এয়া চাওক কাঢ়ি থৈ দিছোঁ, পিঁয়াজ কাটা হৈ গ'ল, বিলাহীও কাটা হৈ গ'ল। এইবাৰ অলপ জলকীয়া খুন্দি লওঁ, জলকীয়াখিনি খুন্দি লওঁ। মোৰ এতিয়া হৈ গ'ল চাওক, এয়া বিলাহীখিনি কাটাও হৈ গ'ল, ইফালে পিঁয়াজ কাটা হৈ গ'ল, জলকীয়া কাটা হৈ গ'ল, ইফালে লাই শাক কাটা হৈ গ'ল, ইফালে মাছখিনি ফ্ৰাই কৰা হৈ আছে। এয়া কেৰাহীতে মাছখিনি ফ্ৰাই কৰা হৈ আছে। এয়া চাওক ইফালে আৰু ফ্ৰাই কৰিব আছে। আপোনালোকে চাই থাকক কেনেকৈ বনাই আছোঁ। ফাইনেলি গাইজ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। চাওক আপোনালোকে এয়া মাছ পুৰা ফ্ৰাই কৰা হৈছে ধুনীয়াকৈ। লাই শাকখিনি, এতিয়া বিলাহী, এতিয়া জলকীয়া, ইফালে কেৰাহীত পিঁয়াজখিনি ফ্ৰাই কৰি আছোঁ। এতিয়া ধুনীয়াকৈ আগতাৰ পিছত বিলাহীখিনি দি ল'ম। বিলাহীখিনি ফ্ৰাই কৰাৰ পিছত মাছখিনি দিম। মাছখিনি দিয়াৰ পিছত লাই শাকখিনি দিম। আপোনালোকে চাই থাকক শেষলৈকে। গাইজ এয়া বিলাহীখিনি ফ্ৰাই কৰি আছোঁ। এতিয়া বিলাহীখিনি দি ফ্ৰাই কৰিলোঁ। অলপ সময় ফ্ৰাই কৰা হোৱাৰ পিছত মাছখিনি দিম। মাছখিনি দিয়াৰ পিছত লাই শাকখিনি দি দিম। আপোনালোকে চাই থাকক গাইজ। এয়া চাওক বিলাহীখিনি ফ্ৰাই কৰি আছোঁ। পিঁয়াজ চিয়াজ দিয়া হোৱাৰ পিছত বিলাহীখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰাৰ পিছত এইবাৰ মাছখিনি দিয়া হ'ল। বিলাহীখিনিটো দিলোঁ, লগতে মাছখিনি এতিয়া দিছোঁ। মাছখিনি দি অলপ ফ্ৰাই কৰিলোঁ। চাই থাকক আপোনালোকে। এইবাৰ মাছখিনি দিয়া হ'ল। এইবাৰ লাই শাকখিনি দি দিয়া হ'ল। চাওক এই লাই শাকখিনি দি দিছোঁ। এই লাই শাকখিনি দিলোঁ, ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰি ল'ম। অলপ কৰাৰ পিছত ধুনীয়াকৈ ঢাকনিখন ঢাকাই দিলোঁ, অলপ সময় সিজিব দিওঁ। গাইজ ফাইনেলি মাছখিনি বনোৱা হৈ গ'ল। লাই আৰু বিলাহী মাছ যিটো বনাই আছিলোঁ সেইটো কমপ্লিট হৈ গ'ল। এয়া চাওক কাঁহীত ধুনীয়াকৈ কাঁহীত দি দিলোঁ। এতিয়া খাম, ধুনীয়াকৈ খাম। চাওক কেনেকুৱা লাগে, মই টেষ্ট এবাৰ কৰি চাওঁ। ভাল লাগিছে, মজা লাগিছে। আপোনালোকে ট্ৰাই কৰিব কেতিয়াবা। লাই শাক, বিলাহী আৰু মাছ, কচ মাছ যিটো লৈছিলোঁ, ভাল লাগিলে খাইখিনি। চাওক এইটো কচ মাছ, মজা লাগিছে, চুইট, বঢ়িয়া বঢ়িয়া লাগিছে। আপোনালোকে ট্ৰাই কৰিব, মইতো খাই ভাল লাগিছে। আপোনালোকে ট্ৰাই কৰি মোক কমেণ্টত জনাব কেনেকুৱা লাগে। খাই লওঁ এতিয়া ভাতটো, আপোনালোকে চাই থাকক। কচ মাছ মজা লাগিব, ভাল লাগিছে, টেষ্টি হৈছে। মাছ বঢ়িয়া, মজা লাগিছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। লাই শাক, বিলাহী আৰু কচ মাছ। ৱাও, ইয়ামি ইয়ামি।
চালটো এটা খাই মোৰ ভাল লাগে, কিবা এটা ভাল লাগে, তিলে তিলে না কিবা এটা ভাল লাগে চালটো খাই। চাওক মই খাই আছো, আপোনালোকে খাই থাকক। ভাল লাগিছে খাইনি অলপ লৈ লৈ হৈ যাব অলপ লগ আছে নিটো অলপ দিয়া নালাগে আৰু হ'ব। মজা লাগিছে, বহুত টেষ্টি, ধুনীয়া পাত দি দিছো ন, বহুত বঢ়িয়া লাগিছে, টেষ্টি কিবা এটা টেষ্টি লাগিছে। লাই পাত অলপ দীঘলীয়া কাটিলে আৰু বঢ়িয়া লাগিলে, সৰু সৰু কাটিলোঁ বেছিকৈ। আঙুলি চেলেকি থাকিব মন গৈছে, মজা লাগিছে মানে। চাওক ভাত লৈছিলোঁ আৰু শেষেই হৈ গ'ল, অলপে আছে আৰু। ফাইনেলি গাইজ মোৰ ভাত খোৱা কমপ্লিট হৈ গ'ল, বহুত টেষ্টি লাগিছিলে খাই নি, যিটো বনাইছিলোঁ নহয় বহুত বঢ়িয়াকৈ বনাইছিলোঁ, ইমান টেষ্টি লাগিছে নহয় খাই নি, ৱাও ক'ব নোৱাৰা হৈছোঁ মানে, ইমান টেষ্টি লাগিছে খাই, ধুনীয়াকৈ পূৰা মন ভৰি গ'ল, পেটটো ভৰি গ'ল। আজিলৈ ইমানতে ৰাখোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব।